जाएगा। तेरी माँ की चूत, तेरी माँ का भोसड़ा फड़वे, तूने क्या किया रे? तेरी माँ को सारी ऑटो वाले चौदे फड़वे, तेरी माँ की चूत। हाँ भोसड़ी के कीड़े पड़ के मरेगा तू, देखना तेरे को तेरी माँ की चूत में लंड कुत्ते का हाथी का फड़वे सब। हेलो गाइस, तो पुनरबार स्वागतम जनाइছো আমাৰ এটা নতুন ভিডিঅ'লৈ। তো আজি আমি কথা পাতিম ভোজপুৰী গানৰ এনে কেইটামান ষ্টেজ প্ৰগ্ৰামৰ বিষয়ে, যিকেইটা নেকি তোমালোকৰ দেখিলে ডান্স ভিডিঅ'তকৈ বেছি ৰেণ্ডি খানা যেনহে বেছিকৈ লাগিব। তেনেহ'লে অকণো সময় পলম নকৰি বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। लागता बड़ी गरमी तू फूल कर हो, बनाना सेब खाइल कुबूल कर हो। ओहो, পোৱালিৰ কথা শুনিছানে? লাগত বড়ি গৰমি তো কুল কৰ দো। মানে ও 1.5 ফুটীয়া পোৱালি প্ৰথমতে নিজৰ 1 ইঞ্চি লিচিৰ সাইজটো প্ৰথমতে ডাঙৰ কৰি তাৰপিছত নিজক ঠাণ্ডা কৰাৰ কথা ভাবিবি। মানে কেলা পোৱালিৰ এই কাণ্ডবোৰ দেখি সৰোজ খানে মানে এবাৰ হলেও কবই, ये भैंचो सारे मिलके हमको पागल बना रहे मादर चौथ के बच्चे। ओहो, ইয়াৰ ঠুমকা আৰু ইয়াৰ ডান্স ষ্টেপ চোৱা। ইয়াৰ ডান্স ষ্টেপ চাই চাগে প্ৰভুদেৱাও চাগে ইয়াৰ লগত পাত্তাই নাপাব। মানে ইয়াৰ ডান্স ষ্টেপ দেখি প্ৰভুদেৱাও চাগে এবাৰ হলেও কব, मैं मादर चोद हूँ जो इसमें आया हूँ। Presented by Albina Recording Studio, Simra. Music by Prajeet Singh Gupta. মানে বন্ধুসকল আপোনালোকে এই ভিডিঅ'টো দেখিবলৈ পাই আছে যে এই অদ্ভুত প্ৰাণীটো মানে এই অদ্ভুত প্ৰাণীটোৱে এনেকুৱাকৈ ডান্স কৰি আছে যে একেবাৰে মানে কিবা মানুহে ইয়াৰ খাদ্যৰ লগত কিবা নিচাজাতীয় দ্ৰব্যহে মিহলাই দিলে। মানে ইয়াৰ ডান্স ষ্টেপৰ মুভছবোৰ চোৱাচোন, মানে এইটো কোনটো ডান্স কৰিছে মানে এই ভিডিঅ'টোত এই দুজনী বেলেগ জেগাত, আন তিনিজনী বেলেগ জেগাত আৰু এই অদ্ভুত প্ৰাণীটো বেলেগ জেগাত। মানে ইয়াক এনেকৈ ইগন'ৰ কৰিছে যাতে ধুনীয়া ছোৱালীয়ে যেনেকৈ হাই হেল্ল' মেছেজটোক ইগন'ৰ কৰে তেনেকৈ ইয়াক ইগন'ৰ কৰি পেলাইছে। মানে কি হৈ আছে, মানে দেশত কি হৈ আছে, মানে দেশৰ নৱপ্ৰজন্মই কি কৰি আছে, মানে দেশৰ নিবনুৱাবোৰৰ এই অদ্ভুত নৃত্যবোৰ আৰু কিমান চাই থাকিবা। আৰু সেইকাৰণে আমি মোদী চৰকাৰক এটাই গুজাৰিছ কৰোঁ যে প্লিজ মোদীজী, প্লিজ ইহঁতৰ কাৰণে কিবা এটা চাকৰি ব্যৱস্থা কৰক, আৰু নহ'লেবা এই নৱপ্ৰজন্মই দেশখনক কিবা ধ্বংসৰ দিশলৈহে ঠেলি লৈ গৈছে। इस सज्जन को क्या तकलीफ है भाई, क्या तकलीफ है इनको? না মোদীজী, একো নাই। না মোদীজী, আমি নিজে চাকৰি লৈ ল'ব পাৰিম। মানে আমি এনেই অলপমান ধেমালিহে কৰিছিলোঁ। আৰু মোদীজী, আপুনি আকৌ ইয়াক চিৰিয়াছলি লৈ নল'ব আকৌ। মানে এইটো কিবা ডান্স ষ্টেপ হৈছে নে কিবা ব্যায়াম কৰা হৈছে নে বেলেগ কিবা ডান্স ষ্টেপ হৈছে তেনেকুৱাতো একো লগা নাই। কিন্তু ইহঁতৰ শৰীৰৰ অংগী ভংগীমাবোৰ দেখি এনেকুৱা যেন লাগিছে এয়া কিবা মিয়া কালিফা বা আৰু জনি চিন্দাদাৰ কিবা চফ পৰ্ণ যেনহে লাগিছে। মানে ইয়াৰ পিছফালে টকাজনে এনেকুৱাকৈ চাই ভাবি আছে চাগে, আৰু ইয়াৰ হাঁহিটো একেবাৰে এনেকুৱাকৈ মাৰি আছে যে মানে ছোৱালীজনী ইয়াকো এনেকৈ ষ্টেজলৈ মাতিব আৰু ইয়াৰ লগতো এইকেইটা ষ্টেপ কৰিব যিকেইটা নেকি ইয়াৰ লগত কৰি আছে। उठा ले रे बाबा, उठा ले, मेरे को नहीं रे, इन दोनों को उठा ले। তো ফ্ৰেণ্ডছ, আজিলৈ আৰু এই ভিডিঅ'টোত ইমান বেছিকৈ পেকাই নাথাকোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক এটা মাৰি দিবা, আৰু ভিডিঅ'টো তোমাৰ ছ'চিয়েল মিডিয়া একাউণ্টত অলপমান শ্বেয়াৰ কৰি দিয়া। আৰু এনেকুৱা ধৰণৰ আৰু নতুন ভিডিঅ' পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। তো আজিলৈ ইমানেই, তেন্তে পুনৰ এবাৰ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।
Too many thoughts on my mind, I can't sleep at night, so I just keep writing. I don't need no help, I don't need opinions, so don't waste my time then. I just been living online, my city don't show me no love and that's fine. Fuck local radio stations, I got more plays than all of these rappers combined. I'm going again, I've been going in, I'm fed up with so many things, I gotta just let it all out.